হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে চাগে। আৰু মই ৰিংকি আজি আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলত নতুন এটা ভিডিঅ'লৈ। কালি যে আহিলোঁ, তাৰপিছত সৰু সুৰা মোৰ বস্তু কিছুমান দৰকাৰ হয়। যে মোৰ যিটো ৱাৰ্ড্ৰপ এইটো এই ৱাৰ্ড্ৰপটো তাৰমানে মই এনেকুৱা অ'পেন ৱাৰ্ড্ৰপ এটা পাইছোঁ। তো দৰ্জাটোতো আৰু থৰি না লগাব পাৰিম, সেইকাৰণে ভাবিছোঁ পৰ্দা আনি কিনে মই অকল এখন পৰ্দা আনিছিলোঁ, এখন মোৰ খিৰিকীটোত লগাই ল'লোঁ। সেইকাৰণে ভাবিছোঁ পৰ্দাকে দীঘল আনি ৰছী লগাই হেৰি কৰি লওঁ, নহ'লে দেখিবলৈ অকণমান বেয়া লাগি থাকে ন। মোৰ বস্তুবোৰ চিজিল কৰা হোৱাই নাই। বস্তু চিজিল কৰা বুলি ক'লে মোৰ বহুত মানুহবোৰলৈ মনত পৰিছে। আৰু এতিয়া যাওঁ অকণমান ওলাই যাম আৰু চাই ল'ম ইয়াৰ কেম্পাছৰ ভিতৰবোৰত যদি পাওঁ তেন্তে ওলাই নাযাওঁ, যদি নাপাওঁ তেতিয়া ওলাই যাম। আৰু ৰাতিপুৱা অকণমান খোজকাঢ়িব গৈছিলোঁ, কিন্তু তেতিয়া ভিডিঅ' কৰিব নহ'ল আৰু সেইকাৰণে এতিয়া পৰাই ষ্টাৰ্ট কৰিছোঁ এইটো ভিডিঅ'। একেবাৰে শেষলৈকে চাব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব। ওলাই হৈ গ'ল আৰু কালি যিখিনি পিন্ধিছিলোঁ আজিও সেই একেখিনিকে পিন্ধিলোঁ। কালি আহিয়ে এইখিনি ধুই দিলোঁ ন চব। আৰু ইয়াতে কাপোৰ মেলিবলৈ জেগা বহুত কনজেষ্টেড টাইপ হৈ গৈছে। আৰু এতিয়া যাওঁ আৰু কালি আহি পাই কাপোৰ চাপোৰ চব ধুই দিলোঁ। তাৰপিছতে আকৌ কাপোৰ মেলিবলৈ ইয়াতে বাথৰুমৰ ওচৰত জেগা দিছে, পুৰা লোহাৰৰ ডাঙৰ ডাঙৰ এনেকুৱা কি বুলি কয় যে বাঁহবোৰৰ নিচিনা মোটা মোটা থাকে তেনেকুৱা দি দিছে। আৰু তাতে পৰা ফেন দিয়ে চব শুকুৱালোঁ। আৰু সেইকাৰণে আজিও একেখিনিকে পিন্ধিলোঁ। মোৰ বহুত বস্তু মই ওলোৱাই নাই বেগৰ পৰা, কাৰণ মই অ'পেন ৱাৰ্ড্ৰপ পাইছোঁ ন। আৰু অ'পেন পালে অকণমান দিগদাৰো হয়, কিন্তু এডজাষ্টটো কৰিবই লাগিব ন। সেইকাৰণে যাওঁ এতিয়া কিনি আনোগৈ, তাৰ পাছতহে মই বস্তুবোৰ লাহে ধীৰে উলিয়াম। আৰু বজাৰৰ পৰা অথনিয়ে পালোহি। আৰু আমাৰ ইয়াত যিহেতু ভাৰ্চিটি উইক হৈ আছে ইউনিভাৰ্চিটি, এতিয়া যাওঁ তাৰে প্ৰগ্ৰেম চাবলৈ। মোৰ লগৰখিনি গ'ল, কালি এখিনিমান গৈছিলোঁ, কিন্তু আজি মই বজাৰ যোৱাৰ কাৰণে মোৰ আহি পাওঁতেতো সোনকালে পালোহি, 3টা 2:30মানতে। কিন্তু তাৰপিছতে মোৰ চব চিজিল কৰা সেইখিনি কৰি থাকোঁতে টাইম হৈ গ'ল। আৰু এতিয়া যাওঁ, অকণমান আন্ধাৰে হৈ গ'ল। আৰু যাওঁ চাওঁগৈ। আজি ডেন্সৰ প্ৰগ্ৰেম আছে বুলি শুনিছোঁ, আপোনালোককো দেখাম, চাই থাকিব। কৃষ্ণ Trust me, I enjoy it. নানা জীবজন্তুরে ভরা এই কাজিরঙা গুড মৰ্ণিং। কালি ইমান ভাগৰ লাগিলে তাৰ পৰা অহাৰ পিছত, প্ৰগ্ৰেম চাই অহাৰ পিছত, সেইকাৰণে ভিডিঅ' নকৰিলোঁ। আৰু এতিয়া ৰাতিপুৱা শুই উঠি গা চা ধুলোঁ, গা ধুই আজি ধূপ জ্বলাইছোঁ। আৰু আজিৰ পৰা সৌফালে জ্বলাই মেলি যে এইখন মোৰ টেবুল, এখন চকীত কাপোৰ অলপ থৈ দিয়া আছে। চকীত কাপোৰ থোৱা স্বভাৱটো হোষ্টেলৰ মোৰ নাযাব আৰু কেতিয়াও। এতিয়া ব্ৰেকফাষ্ট টাইম হোৱা নাই, মই অকণমান সোনকালে উঠি আজৰি হৈ আছোঁ, কাৰণ আজি ক্লাছলৈ যাব লাগিব।
অলপ পাছত ক্লাছলৈ যাম তাৰ আগতে ব্ৰেকফাষ্টটো কৰি ল'ম আৰু কালি যিহেতু মোৰ ভিডিঅ'টো কমপ্লিট কৰা নহ'ল সেইকাৰণে ভাবিছোঁ আজি অকণমান কৰি দিওঁ আৰু বুলি ব্ৰেকফাষ্ট কৰি আহিলোগে আৰু আজি ব্ৰেকফাষ্টত কি হৈছে পুৰি চব্জি দিছিলে পুৰি চব্জি মানে আনকালে ঘৰটোতো ইমান ৰাতিপুৱাই পুৰি চব্জি খোৱাৰ অভ্যাস নাই কিন্তু হ'লেও ইয়াত তেতিয়া উপায় নাই ন অলপ খাই আহিলোগে আৰু এতিয়া যাওঁ ক্লাছ আছে আজি যিহেতু মোৰ ফাৰ্ষ্ট ক্লাছ ইউনিভাৰ্চিটিত মানে অফলাইনৰ ফাৰ্ষ্ট ক্লাছ আৰু এতিয়া তাকে যাওঁ ওলাই মেলি হৈ গ'ল আজি আমাৰ ক্লাছ আছে এনে 10:30 পৰা আছে কিন্তু এতিয়া 9:35 হৈছে মানে অকণমান সোনকালে সেইকাৰণে ওলাইছোঁ আমাৰ হোষ্টেলৰ পৰা ক্লাছৰুম মানে ডিপাৰ্টমেণ্ট অলপ দূৰো আছে সেইকাৰণে আৰু মোৰতো ওলাই মেলি হৈ গ'ল এতিয়া যাওঁ বাকী কেইগৰাকীৰ ওচৰলৈ গোটেইখিনি মানে এইটো হোষ্টেলত আমাৰ লগৰ যিখিনি আছে আৰু গোটেইখিনি একেলগে যাম আৰু আজি আৰু ভিডিঅ'টো চাই থাকক বহুত বেছি দীঘলীয়া নকৰোঁ হ'লেও চাই থাকক শেষৰলৈকে ক্লাছৰ পৰা আহিলোঁ আৰু আমাৰ লাঞ্চ টাইম থাকে 2:30লৈকে 12:30টো আজি মোৰ আহি পাই ইমানেই দেৰি হৈ যে 4টা বাজিব হ'ল মই এতিয়া লাঞ্চ কৰিব লৈছোঁ আৰু আজি লাঞ্চত ইয়েহে ভাত দাইল ভাজি আৰু পকৰি মানে ভাত খাই আহিলোঁগৈ আৰু আজি মানে আমাৰ ডিপাৰ্টমেণ্টৰ গোটেই ছিনিয়ৰ্ছবোৰৰ লগত এনেকুৱা ইণ্ট্ৰ টাইপ আছিলে আৰু ইমানেই আজি জমনি এটা হ'ল নহয় মানে ছিনিয়ৰ্ছ মানে দাদা বা চবেই আৰু মাতি লৈ চবৰে নাম সুধিছে হবিজ মানে যিখিনি আৰু এজ ইউজুৱেল নৰ্মেল কৰে আৰু ত' সেইখিনি কৰিলে কোনোবাই আমাৰ মানে কোনোবা গম পাইছোঁ আৰু ডিপাৰ্টমেণ্টৰে আমাৰ মানে ছেমিষ্টাৰে কোনোবাই কৈ দিলে যে ৰিংকিয়ে ব্লগ কৰে বুলি অ' মাই গড মানে এনেকুৱা নহয় যে মই বহুত মানে অকৱাৰ্ড ফিল কৰিছোঁ বা তেনেকুৱা বি নহয় কিন্তু মানে পটককৈ যদি গোটেই ছিনিয়ৰ্ছবোৰৰ আগত কৈ দিয়ে ব্লগ টাইপত কিবা কোৱা এনেকুৱা মানে মোৰ লাজো লাগিছে হ'লেও মই কৰিছোঁ আৰু মানে ফোন নাই মই এট দ্য টাইম তাৰমানে মই ফোনটো ল'বলৈ পাহৰি থাকিলোঁ নহ'লে মই ফোনতে কৰি দিলোহেঁতেন হাতখনকে আৰু এনেকৈ কিবা কিবি মই কৈছোঁ আৰু মানে মোক কৈছে যে 30 ছেকেণ্ডত মানে গোটেইটো এটা মানে ব্লগ এটা কৰি দিয়া তো 30 ছেকেণ্ড মই কি কৈছোঁ কি নকৈছোঁ মই নিজে নাজানো পটাপট কৈছোঁ আৰু তাৰমানে ভালেই লাগিলে সেইখিনি মানে এইবোৰ আৰু এনেকুৱাবোৰ মানে এইবোৰে লাষ্টতকৈ মেমৰিজ হয়গৈ ন মনত পৰিব ভাল লাগিব ভালেই লাগিলে আজি গোটেই ছিনিয়ৰ্ছবোৰৰ লগত ইণ্ট্ৰ আছিলে চবৰে লগত মাত বোল হ'ল মানে মেক্সিমামৰ লগতে আৰু বহুত ভাল লাগিলে মই এই ব্লগটো মানে ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আৰু বেছি দীঘলীয়া নকৰোঁ এতিয়াও মানে ড্ৰেছ চেঞ্জ কৰা নাই আৰু অলপ পাছতে আকৌ যিহেতু ওলাই যামেই সেইকাৰণে আৰু আজিৰ ব্লগটো মই ইমানতে সামৰিছোঁ আপোনালোকে চাই যদি ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব বাই বাই